আমি আগতে 15 বছর ধরে বিপিএফতে থাকছিলো বিপিএফত থাকি পেলাই আমি এটা বহুত ইউপিপিএল সরকার প্রমোদ বড়কে ভাল লাগিছে আর প্রমোদ বড় স্যারকে সেই কারণে আমি ইউপিপিএলত যোগদান দিলো বহুত সবতে উন্নতি এনেকা দেখা পাইছো বহুত আঁচনিবিলাকো আহি আছে অঞ্চল বিধাংগী আঁচনি আলাৰি চিৰাং বিধাংগী আৰু বহুত কিবা কিবি আমি উন্নয়ন দেখা পাইছো সেই কাৰণে আমি বিপিএৰ পৰা ইউপিপিএল চৰকাৰত যোগদান দিছো বহুত যুৱক যুৱতী মানে ইউপিএল চৰকাৰত বহুত মানে ভাল হৈছে আৰু যেনেবা ৰাস্তাই হওক ঘাটে হওক যেনেবা কিবা কিনি পঢ়া শিক্ষাতে বহুত উন্নত হৈছে আৰু সেই কাৰণে মই ইউপিপিএল চৰকাৰত যোগদান দিছো আৰু চৰকাৰক মই এতিয়া ভালে কম আৰু প্ৰমোদ বড়ো ছাৰক বহুত মানে ভালে লাগিছে প্ৰমোদ বড়ো ছাৰক আগৰ পৰাই মই ভাবি আছিলোঁ যেনেবা 15 বছৰ ভোট দিলোৱে বিপিএল চৰকাৰত তাৰপিছত ভাবিলোঁ নহয় আৰু এনেকুৱা থাকিলে নহ'ব যিটো চৰকাৰ আছে তাৰ লগতে আমি কিবা হ'ব লাগিব বুলি আমি যোগদান দিলোঁ আৰু